হাই এভৰিৱান, আশা কৰাতে ভালে আছে, মোৰো ভাল। বহুদিন যিহেতু মিনি ভ্লগ দিয়া হোৱাই নাছিলে, সেয়েহে ভাবিলোঁ যিহেতু কুৰামৰ বাগানত গৈছিলোঁ আপোনালোকৰ কাৰণে এটা ধুনীয়া আছে সৰুচা ভিডিঅ' এটা লৈ আহোঁ। আৰু এইখিনি যে অকণমান ভূমিকম্পৰ নিচিনা যে অলপমান লৰালৰি যে হৈছে নহয়, কিয় জানেনে? মোৰ মোবাইলটো বেয়া নহয়, ৰাস্তাটো বেয়া, ৰাস্তাটো বেয়া। বাৰু যি কি নহওক, মোৰ ঘৰ যিহেতু টংলাত, মোৰ ঘৰৰ পৰা এই বাগানখনৰ দূৰত্ব 30 বা 35 কিলোমিটাৰ হ'ব। আৰু ফাইনেলি মেইন লোকেশ্যনটো পাই গ'লোঁ। ইমান ধুনীয়া চাৰিওফালে, মানে কি ক'ম ৰাইজ, একদম দেহ মন সকলো জোৰ পৰি গৈছে। আপুনি যোনফালে চাই সোনফালে মানে আপুনি ভাবিব আৰু মই ফটোৱে উঠি থাকিম নে ভিডিঅ'য়ে কৰি থাকিম। আৰু বহুত বেছি মুকলি অনুভৱ হ'ব, সঁচাকৈ কৈছোঁ, বহুত বেছি। আপোনালোকে যদি গৈ পোৱা নাই এবাৰ হ'লেও আহিব কুৰামৰ বাগানত। আৰু এই ফিল্ডখনৰ নাম হৈছে বোলে জাহাজ ফিল্ড। তাতে মোক বাইদেউ এজনীয়ে ক'লে, আৰু ময়ো গম পোৱা নাছিলোঁ। আৰু এইফালে মই বসন্তীখন চলাই আহি থাকোঁতে মায়ে এটা দুটা ভিডিঅ' কৰিলে। মই যিহেতু মা আৰু দেউতাৰ লগত গৈছিলোঁ, আচলতে পৰিয়ালৰ লগত কটোৱা সকলো সময় ধুনীয়া হৈ পৰে, তাতে যদি লোকেশ্যনটো ধুনীয়া হয় আৰু বেছি ভাল লাগে। আজিকালি যিহেতু আমি সকলোৱে ফটো উঠি ভিডিঅ' বনাই ভালেই পাওঁ, নে কি কয়? বাৰু 2026 চনত আপুনি ক'ত ফুৰিবলৈ যাব বুলি প্লেন কৰি থৈছে কমেণ্ট কৰিবচোন। কিজানি ময়ো ফ্ৰীতে আপোনালোকৰ লগত যাবই পাৰোঁ। ধেমালি কৰিছোঁ। বাৰু যি কি নহওক, নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।